আৰু আজি দিমক 6 মাহ লাগে খানা নে তো অভিশাপ দিম অভিশাপ ভিখাৰী তোমাৰ অভিশাপ তোমাৰ তাতে ৰাখা মই জানি নিজে মোক অভিশাপ দিয়া মই ৰাতি তুমি অভিশাপ দিয়া তুমি ৰাখা তুমি অভিশাপ তোমাৰ অভিশাপ তোমাৰ তাতে ৰাখা মই যাওঁ কৃষ্ণ গুৰু গোপাল হৌ ৰ কালিৰ খোজনীয়াটো আছেনে গেল বা চাই ৰ কৃষ্ণ কৃষ্ণ খোজনীয়াটো যাৱা নাই প্ৰভা এই উঠচোন এই হেৰি কালিৰ খোজনীয়াটো যাৱাই নাই উঠচোন উঠ মই কিন্তু পইচা দিবা নোৱাৰো দে উঠ তুমি এটা কাম কৰা তুমি মই মৰা বুলি তুমি কান্দা যেতিয়া খোজনীয়াটো গুচি যাব তাৰালি যাব কান্দাৰ মই কান্দে বাৰু মিছাতে তোৰ কাৰণে মই হেৰি কৰিছো ফাঁচি গেছো তাতে কান মই টকা দিব নোৱাৰো দেখ যাই পইচা দিব নোৱাৰো মই তই যে কান মই কান্দা লাগিব মই এক্টিং কৰিব নোৱাৰো তই একদম যিমান জোৰে পাৰা সিমান জোৰে কান তেতিয়া এই খোজনীয়া গুচি যাব কান কি বুলি কান্দিম কওকচোন আপুনি মই মৰা বুলি কান তই মই মৰছো তই যে খুব জোৰ কান মই মৰা বুলি এটা ভেদে কান কেনেকা কান্দিম আপুনি দেখুৱাই দে মই মৰা বুলি এটা ভেদে নৰা মই মিছা এক্টিং কৰিব নোৱাৰো তই তেৰিকে মই মৰা বুলি এটা ভেদে নৰা তই কান্দি পেলাই দেখুৱাই দে কেনেকৈ দেখুৱাই দিয় মই এতিয়া তোক তই নিজে কান যাম দেই খোজনীয়াটো ডাঙৰকৈ কান নাকান্দি আমাক ফৰ্মুলা কাম দিছি গুচি গেল ভিক্ষাৰী নাকান্দি এতিয়া যি হ'ল সেইগিলাখান এতিয়া মাইকত এখন বিয়া আছে বিয়াখনত যাব লাগিছিল গুৱাহাটীত কেইদিনমান থাকিম এসপ্তাহমান যা তই তীৰ্থস্থানক নেগলি ময়ো গেলো একলাই যা ফুৰি একে বিয়াখনত যাম মই আজি যাবিনে আজিয়ে যাম যাই মোক লৈ ভাত চাত বনাই থৈ যাবি ভাতকেইটা বনাই খাব নোৱাৰে ভাতকেইটা বনাই থৈ যাবি যা যদি ভাতকেইটা সোনকালে বনাই তাড়াতাড়ি ওলাই পেলাই যা তই মই ওলাওঁ যা শুনছি যাম মই যাব ওচৰ আৰু ভাত চাত বনাই থৈ দিছোঁ ওলাই পেলাই খাব পইচা লৈছা নাকি বে লৈছোঁ নালগে মোক কৈছে তাতে কৈছো কিন্তু লিলিমা লগত নাথাকিবি দেই কি যি কয় আপুনি যাওঁ দিয়ক কি হৈ গ'ল সেইগিলাখান কথা কয় কাল লগত মই লিলিবা কৰিম আৰু এই বুঢ়া কালত সোনকালে আহিবি যা পইচা লৈছে লৈছোঁ রামচন্দ্র ঘৰত আছা নাই হচ্ছি ওলাই কিনে মাতি আছো একবার ভিক্ষাৰী আৰু আহিল নেকি মৰলো এও ঘৰত নাই কি কৰো
কি কপাল মৰি গেল গোটা গাঁৱৰ মানুহ লৈ আহিছে ইচ 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 টাইমো নহয় ঘৰত গাঁৱৰ গোটাই মখা লৈ আহিছে ভিক্ষাৰী কি কৰোঁ মই কি কৰোঁ ভগৱান হে চুলিহাত হে মই একে হাতে প্ৰভু যে কান্দি আছিলো মই যে ভিক্ষা খুজিব আহিছিলো দান চন্দ্ৰ মাৰা গেল বোলে চলি তই কোনে কোন দেৰি কৰি লাভ নাই বা থাকা তই গছাখানক লাগি দিব লাগিব শুনা দান চন্দ্ৰ মোক তুমি ভিক্ষাৰী বুলি ভাবিছা মই ভিক্ষাৰী নহয় মই স্বয়ং জগতৰ পতি মই স্বয়ং নাৰায়ণ তুমি ইমান কৃপণ তোমাৰ কৃপণালি বাহিৰ কৰিবলৈ মই আজি ভিক্ষাৰী ৰূপ ললো কিন্তু কি আচৰিত তোমাৰ পৰা কিন্তু ভিক্ষা ল'ব নোৱাৰিলো তুমি মৰিবলৈ সাজু হলা কিন্তু অলপ ভিক্ষা নিদিলা আজি মই তোমাৰ ওচৰত হাৰি গলো প্ৰভু প্ৰভু মোক ক্ষমা কৰি দিয়া প্ৰভু মই আজি ইমান টকা পইচা থাকিও ধন সম্পত্তি থাকিও প্ৰভু মই আপোনাক অলপ ধন অৰ্পণ কৰিব নোৱাৰিলোঁ ইমান সোপা ধন সম্পত্তি থাকিও প্ৰভু মই আপোনাক অলপ ধন দিব নোৱাৰিলোঁ মোক ক্ষমা কৰি দিয়ক প্ৰভু মোক ক্ষমা কৰি দিয়ক আপুনি জগতৰ পতি প্ৰভু আপুনি হাৰ মানি যাব নোৱাৰে প্ৰভু মই আপোনাৰ ওচৰত হাৰ মানিছোঁ মোক ক্ষমা কৰি দিয়ক প্ৰভু উঠা দান চন্দ্ৰ উঠা শুনা দান চন্দ্ৰ এয়া তোমাৰ দুখ নহয় এয়া তোমাৰ বংশৰ দুখ দাতা বংশ দুখে ন মাতৃ দুখে ন উন্মাদ পিতৃ দুখে ন মূৰ্খতা কৰ্ম দুখে ন দৰিদ্ৰতা এতিয়া যোৱা দান চন্দ্ৰ ঘৰলৈ যোৱা